নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আদৰিছোঁ। আজি মই বনাব ওলাইছোঁ চিৰাৰ তেল পিঠা। আহকচোন ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। অলপমান মই চিৰা লৈছোঁ আৰু অলপ পানী লৈছোঁ। চিৰাখিনি ভালকৈ ধুই ল'ম। চিৰাখিনি ধোৱা হৈ গ'ল আমাৰ। তাৰপিছত মই অলপমান নিমখ দিছোঁ। নিমখখিনি মিক্স কৰি লৈছোঁ চিৰাত, আৰু চিৰাখিনি অলপ আটাৰ দৰে মাৰিব লাগিব। ইয়াৰে পিছত সৰু সৰু টুকুৰা কৰি চিৰাৰ পিঠা বনাব লাগিব, এনেকৈ হাতত মোহাৰে। এইকেইখন পিঠা হৈয়ে গ'ল। মই বেছি পিঠা বনোৱা নাই। কেৰাহীটোত তেলখিনিও গৰম হৈ গ'ল। এতিয়া পিঠাকেইখন তেলত দি দিছোঁ। পিঠাখিনি অলপ উল্টা পুল্টা কৰি দিব লাগিব, তেতিয়া ধুনীয়া হ'ব। মাজে মাজে পিঠাখিনি লাৰি থাকিব লাগিব আৰু ৰঙা কালাৰ হ'ব লাগিব, তেতিয়াহে পিঠাখিনি ভাল হ'ব। এই পিঠাখিনি খাই ইমান ভাল লাগে, এবাৰ খালে খাই থাকিব মন যায়। চিৰাৰ পিঠা, চিৰাৰ পিঠাখিনি আমাৰ হ'বই। ধুনীয়াকৈ লাৰি থাকিব যাতে পিঠাখিনি ভাঙি নাযায়। এই পিঠাখিনি আমাৰ হৈয়ে গ'ল, ধুনীয়া কালাৰ হৈছে। মই পিঠা অলপমানে বনাইছোঁ। আপোনালোকে বেছি বনাই যদি বেছিকৈ চিৰা ল'ব। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।